নমস্কাৰ প্ৰিয় দৰ্শকসকল, আছামিজ জিকে অফিচিয়েল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম ভৱানন্দ দত্তৰ সাহিত্য কৃতিৰ বিষয়ে। আচলতে ভৱানন্দ দত্তৰ সাহিত্য কৃতিৰ বিষয়ে বৰ বেছিকৈ আমি দেখিবলৈ নাপাওঁ। তেওঁ আচলতে এজন কবি আছিল, কবিতাৰ লগত তেওঁ জড়িত আছিল। আচলতে তেওঁক প্ৰগতিবাদী কবি হিচাপেও জনা যায়। ভৱানন্দ দত্তৰ কবিতাৰ লগতে আন কিছুমান কথাও তেওঁৰ বিষয়ে আমি জনাটো দৰকাৰ। গতিকে এই ভিডিঅ'টোত মই এই সকলোখিনি কথা আজি আলোচনা কৰিম। ভৱানন্দ দত্ত মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি বিশেষভাৱে প্ৰভাৱিত আছিল আৰু তেওঁ মাৰ্ক্সীয় দৰ্শনৰ তাত্ত্বিক দিশৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল। সেইবাবে তেখেতৰ সৃষ্টিৰাজিত আমি মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ বা প্ৰগতিবাদী চিন্তা চেতনা আমি দেখিবলৈ পাওঁ। এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ থওঁ, ভাৰতীয় যি প্ৰগতিশীল লেখক সংঘ, এই লেখক সংঘৰ আদৰ্শত অসমত 1838 চনত ৰঘুনাথ চৌধুৰীৰ সভাপতিত্বত প্ৰগতি সমিতি গঠন হৈছিল আৰু ভৱানন্দ দত্ত ইয়াৰ এজন সক্ৰিয় সদস্যও আছিল। আৰু ভৱানন্দ দত্তই পিছত 1941 চনত গুৱাহাটী প্ৰগতিশীল লেখক আৰু শিল্পী সংঘ, যাক পিছলৈ অসম প্ৰগতিশীল লেখক শিল্পী সংঘ বুলি কোৱা হয়, ভৱানন্দ দত্ত ইয়াৰ সম্পাদক আছিল। তেওঁৰ বিষয়ে আপোনালোকক আৰু অলপ কথা কৈ লওঁ। ছাত্ৰ হিচাপে ভৱানন্দ দত্ত অতি প্ৰখৰ আছিল। তেওঁ দৰ্শন বিষয়ত অধিক ৰাপ আছিল, যাৰ বাবে তেওঁ ভাল ফলাফল দেখুৱাত শিশু মনস্তত্বৰ বিষয়ে গৱেষণা কৰিবলৈ সক্ষম হৈছিলে আৰু লণ্ডন বিশ্ববিদ্যালয়লৈ যাবলৈ পাইছিল। কিন্তু তাত তেওঁ ইউনেস্কোৱে এখন সভা আয়োজন কৰিছিল। এই আন্তৰ্জাতিক লণ্ডনত পঢ়ি থকা অৱস্থাত ইউনেস্কোৱে এখন আন্তৰ্জাতিক আলোচনা চক্ৰ আয়োজন কৰিছিল, কিন্তু তাত তেওঁ ভাগ লোৱাৰ কাৰণে কমিউনিষ্ট বিৰোধী ভাৰত চৰকাৰে তেওঁক ভাৰতলৈ ঘূৰি আহিবলৈ নিৰ্দেশ দিয়ে। ফলত তেওঁ গৱেষণা কৰ্ম সম্পূৰ্ণ কৰিব নোৱাৰিলে। আচলতে ভৱানন্দ দত্তৰ সাহিত্য সৃষ্টিত আমি ৰাজনৈতিক মতাদৰ্শ, বিশেষকৈ মাৰ্ক্সবাদৰ প্ৰভাৱ পৰিছিল। 1943 চনত কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ যুটীয়া সম্পাদনাত যিখন নতুনকৈ জয়ন্তী আলোচনী প্ৰকাশ পাইছিল, তাত ভৱানন্দ দত্তই নচিকেতা ছদ্ম কবিতা ৰচনা কৰিছিল। ভৱানন্দ দত্তই ৰাজপথ, পাউদাৰ, পুবেৰুণ, পৃষদিশ, প্ৰভাতী আদি কবিতা ৰচনা কৰি অসমীয়া প্ৰগতিশীল কবিতাৰ বাট মুকলি কৰিছিল। জয়ন্তী আলোচনীৰ উপৰিও তেখেতে সুৰভি, আবাহন, ৰামধেনু, প্ৰবাহ, অসমবাণী, বৰদৈচিলা, দৃষ্টিভংগী আদি বিভিন্ন আলোচনীত সাহিত্য চৰ্চা কৰিছিল। তেনে কিছুমান উদাহৰণ হ'ল 1944 চনত তেওঁ সাম্যবাদৰ ঘোষণাপত্ৰ নামেৰে কমিউনিষ্ট মেনিফেষ্টো অসমীয়ালৈ অনুবাদ কৰে। তাৰ পাছত তেওঁ 1946 চনত এমিল বাৰ্নছৰ হোৱাট ইজ মাৰ্ক্সিজম নামৰ কিতাপখনৰ যিটো দ্বিতীয় অধ্যায়, এই দ্বিতীয় অধ্যায়টো ভৱানন্দ দত্তই সমাজৰ বিকাশৰ মূল সূত্ৰ নামেৰে অসমীয়ালৈ অনুবাদ কৰে আৰু এইটো প্ৰকাশ পাইছিলে সুৰভিৰ দ্বিতীয় বছৰৰ প্ৰথম সংখ্যাত ফেব্ৰুৱাৰী মাহত। ঠিক সেইদৰে তেওঁ অসমীয়া কবিতাৰ বিষয়ে এটা সমালোচনাত্মক প্ৰবন্ধ ৰচনা কৰিছিল, অসমীয়া কবিতাৰ কাহিনী নামেৰে। এইটো তেখেতৰ বিশেষভাৱে উল্লেখযোগ্য প্ৰবন্ধ। তাৰ পাছতে ভৱানন্দ দত্তই দৰ্শন সম্পৰ্কীয় পুথি ৰচনা কৰিছিল, তাৰ ভিতৰত হৈছে দৃষ্টি আৰু দৰ্শন। তাৰ পাছত ইংৰাজীত এখন তেওঁ দৰ্শন বিষয়ক পুথি লিখিছিল আৰু এখন প্ৰকাশিত হৈছিল 1959 চনত ফিলচফি এণ্ড ইণ্ডিয়া নামেৰে। এইখিনিতে আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ, মই ইতিমধ্যে আগত উল্লেখ কৰিছোঁ যে ইউনেস্কোৱে আয়োজন কৰা এখন আন্তৰ্জাতিক আলোচনা চক্ৰত ভৱানন্দ দত্তই অংশগ্ৰহণ কৰিছিল আৰু ভৱানন্দ দত্তই হৈছে ইউনেস্কোলৈ যোৱা প্ৰথমজন অসমীয়া ব্যক্তি। এইদৰে আমি ভৱানন্দ দত্তৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ আলোচনা কৰিব পাৰোঁ। আলোচনাৰ পৰা দেখা গ'ল যে অসমীয়া প্ৰগতিশীল কবি হিচাপে বিশেষভাৱে পৰিচিত আছিল ভৱানন্দ দত্ত। তেওঁ যিকেইটা কবিতা ৰচনা কৰিছিল তাত আমি মাৰ্ক্সবাদী দৰ্শন,
সমাজৰ শোষিত নিষ্পেষিত শ্ৰমিক ৰনোৱা শ্ৰেণীটোৰ হকে মাত মতা আমি দেখিবলৈ পাওঁ। তাৰে এটা উদাহৰণ হৈছে ৰাজপথ কবিতাটো। তেওঁ এইটো এটা বিখ্যাত কবিতা। দত্তই কবিতাৰ জৰিয়তে শাসক শ্ৰেণীৰ তথা সমাজৰ যিসকল লোকে সাধাৰণ জনতাক শোষণ কৰি আছে তাৰ বিৰুদ্ধে মাত মাতিছিল। গতিকে আজিৰ এই ভিডিঅ'টিত মই ভবানন্দ দত্তৰ বিষয়ে ইমানখিনিয়ে ক'লো। যিহেতু তেওঁ বেছি সাহিত্য চৰ্চা কৰাই নাই, আপোনালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্টত নিশ্চয় জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।